শিহৰিত এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ দেশক। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খুবেই দুখবৰ ৰাজ্যবাসীক দিব ওলাইছোঁ, কিয়নো শুক্ৰবাৰে সন্ধিয়া উৰিষ্যা বালাচৰত এটা মিনিটৰ ভিতৰতে 3খনকৈ ৰেল একেলগেই দুৰ্ঘটনা হোৱাত কমেও 280জন ৰেল যাত্ৰীয়ে মৃত্যুক সাৱটি লয় আৰু 1000জনৰো অধিক লোক আহত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। জানিব পৰা মতে সন্ধিয়া কৰমেণ্ডেলছ শালিমাৰ এক্সপ্ৰেছ ৰেলখনে এখন মালবাহী ট্ৰেইনত খুন্দা মাৰে। তাৰ পিছত ৰেল দুখনে অন্য এখন ট্ৰেইনতো খুন্দা মৰাত 3খন ট্ৰেইন লগে লগে ৰেলপথৰ পৰা উফৰি পৰে। সন্ধিয়া প্ৰায় 7মান বজাত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অধিকাংশ ৰেলযাত্ৰীয়েই শুই আছিল, ফলত নিমিষতেই জীৱন হেৰুৱালে 200ৰো অধিক যাত্ৰীয়ে। শেষত মৃত্যু হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।